হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল কিডনেপাৰ কেইজনে মিকুক ভাত খাবলৈ দিছিল, কিন্তু মিকুৱে ভাত খোৱা নাছিল আৰু চকলেট খাবলৈ হুলস্থুল লগাইছিল। আৰু সেইবাবে এজন কিডনেপাৰে চকলেট কিনিবলৈ পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আহিছিল আৰু কিডনেপাৰজনে এগালমান চকলেট কিনা অৰ্ণৱে দেখি গৈছিল আৰু ইমানবিলাক চকলেট কালৈ নিছ বুলি সন্দেহ কৰি সেই কিডনেপাৰজনক ধৰি ৰাখিছিল আৰু পুলিচ আহি সেই কিডনেপাৰজনক সোধপোছ কৰিছিল আৰু কিডনেপাৰজনে ভয়তে সকলো কথা কৈ দিছিল। আৰু ইফালে ৰিয়ায়ে মিকুক লৈ বাহিৰলৈ ওলাই বেলেগলৈ শিফ্ট কৰিবলৈ আহিছিল আৰু তেনেকুৱাতে পুলিচ অৰ্ণৱ আৰু দেৱযানীহঁত আহি ওলাইছিলহি আৰু পুলিচে সেই কিডনেপাৰ কেইজনৰ লগতে ৰিয়াকো এৰেষ্ট কৰিছিল আৰু অৰ্ণৱে আহি ৰিয়াক বহুত বেছি বেয়াকৈ কথা শুনাইছিল আৰু দেৱযানীয়েও ৰিয়াক চৰ মাৰি দিছিল আৰু তেতিয়া ৰিয়াই মই ইয়াৰ প্ৰত্যুত্তৰ অতি সোনকালে দিম বুলি কৈ থৈ গৈছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মিকুৰ দেউতাকে পুলিচজনক বহুত ধন্যবাদ জনাব আৰু তেতিয়া পুলিচজনে আপুনি মোক ধন্যবাদ জনাব নালাগে, আমাতকৈ বেছি আপোনাৰ ডাঙৰ ল'ৰা আৰু বোৱাৰীয়েহে এই কামটোত আমাক সহায় কৰিছে বুলি দেউতাকৰ আগত ক'ব। এতিয়া বাৰু পুলিচজনৰ কথাবিলাক শুনি দেউতাকে বাৰু অৰ্ণৱ আৰু দেৱযানীক ক্ষমা কৰি দিব নেকি বাৰু? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ আহিবলগীয়া খণ্ডটিত। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অভিৰ মাকে অভিক আজি আমাৰ জয় হ'ল আৰু তোৰ আজি পৰাজয় হ'ল বুলি ক'ব আৰু কথাটো শুনি অভিৰ বহুত বেছি খং উঠিব আৰু সেইবাবে অভি অৰ্ণৱৰ ওচৰলৈ যাব আৰু অৰ্ণৱক পুলিচে সঁচাকো মিছা আৰু মিছাকো সঁচা কৰি দিব পাৰে, দুটামান টকা দিলেই সেই বুলি ক'ব আৰু তেতিয়া দেৱযানীয়ে আহি অভিক বুজাবলৈ চেষ্টা কৰিব। এতিয়া বাৰু সঁচাকৈয়ে অভিয়ে বাৰু পুলিচক পইচা দি এই সকলোবিলাক ওলট পালট কৰি দিব নেকি বাৰু? গতিকে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।